bihu 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 ajoy bihu 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 নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ ভালনে ভালেই চাগে ঠাণ্ডা বহুত পৰিছে ন এইকেইদিন আৰু মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব দেই আৰু এয়া নতুনকৈ খুলিছোঁ আৰু ইউটিউব চেনেলটো ভালকৈ মানে ইমান কৰিব পৰা হোৱা নাই আৰু এইজন বক্সাৰ আমাৰ বক্সিং মেন দেখাই দিয়া বক্সিং মেন দেখাই দিয়া বক্সাৰ মাৰি দেখাই দিয়া নেকি অলপমান আৰু এইয়া আমাৰ ফুলুমতি আৰু সেইটো দেখিছে নাই সেইটো অলপমান দন্দুৱা কাই তাৰপিছত এইজনী আমাৰ হাতী বুলিয়ে কওঁ আৰু হাতী নহয় একচুৱেলি এজনী চয়নিকা বৰুৱা নাচনী অলপমান নাচি দিয়েহি তো আজি কি কৰিম আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো আমি এটা একদম স্পেচিয়েল কাম এটা কৰিব গৈ আছোঁ তো ই যাব আৰু টিকু যাব তাৰপিছত আয়ুষ যাবি নাই যাব তাৰপিছত চুনুৱে এতিয়া স্কুল যাব তাৰ এক্সাম চলি আছে সি যাব নাপায় এতিয়া আমি স্পেচিয়েল বস্তু এটা কৰিব গৈ আছোঁ তো স্পেচিয়েল বস্তুটো কি সেইটো জানিবলৈ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক এইটো আমি স্পেচিয়েল কামটোত আমাৰ এইটো বস্তু লাগিব এই টিংটো লাগিব মোক দে কৈছ যে ভালকৈ লওক কি টনাটনি কৰিব নাজানো নি তহঁতি এইটো আমাৰ স্পেচিয়েল কামটোত এই টিংটো লাগিব টিংটো ধৰি থাক হা তাৰপিছত মোৰ কাৰণে এখন লুঙি লাগিব লুঙিখন দিয়াছোঁ মই পিন্ধি লওঁ তো স্পেচিয়েল কামটোত এইখনো লাগিব এই স্পেচিয়েল কামটোত এইখন পিন্ধি লওঁ লুঙিখন এই আমি গাঁৱলীয়া মানুহতো লুঙিখন এনেকৈ পিন্ধা যায় এয়া লুঙি পিন্ধিলোঁ এই পেণ্টটো আছে পেণ্টটো মই ভিতৰত খুলি আহোঁ দেই কিন্তু বাই বাই 1 মিনিট স্পেচিয়েল কামটো এইটোৱে আমি এতিয়া মাছ মাৰিব যাম ক'ত যাম ওকে চলো ঠিক আছে আহি থাকক মই কৈছিলোঁ নাই এই ডাঙৰ এজনী আছিলে বুলি আমি চপা চাম এইজনী এইজনী মোৰ ভাগ্যখন বেয়া নহয় মই আহিলে পাবিয়েই দিছ ইজ ফৰ ইউ পানী অকণমান দি দে পানী দিলে আমি যাবগৈ পানী অকণ টিংটো তেনেকৈ ল'বনে পানী এনেকৈ দি ভালকৈ ভিডিঅ'টো কৰিবা হা মই কৈছিলোঁ নাই তোমাক একদম মাছ দে জানো মোৰ কপালটো ই মোক আহিলে নেপাহে কৈছিলি কালি মই আহাই দেখাই দিয়ে পালি তুমি এইটো পাছ খালোঁ আমি এতিয়া হৈ যাব ন ব'ল আৰু এজাল মাৰিছোঁ এতিয়া মাছটো মাৰি থাকিলে মানে যে যাবগৈ যে নাযায় ইয়াত থচোন এইডোখৰত নহ'লে এই পানী জোবাই থ সেইটোত নহয় সেইটোত সেই পানী থোৱাটোত নহয় সেইটো সেই সেনাটোত সেইটোত নকো নহয় জীয়াই থৈ আকৌ কৰিছ কালি মই আৰু কেনেকৈ খেলিছে চাই আমি আৰু এজন কৰিম দেই কালি মই আহিলোঁ দেখিয়ে পালে জানে এদিনো সেনেকুৱা মাছ নেপাওঁ তই মই আহিলে পাওঁ আজি কি কৰিবি ইয়াক আজি শুকাই মানে বিলাহীৰ লগত খাম বিলাহী আৰু কিহৰ লগত ধনিয়া লগত খাম মস্তি হ'ব কথা খাই চাচোন এফি চুমু দি কেনেকৈ খাবি দেখা অকল মাছখিনি কাটি হৈ গ'ল ধুনীয়াকৈ কাটিছোঁ পিচ কৰিছোঁ ইমানটো চাইজ কৰিছোঁ ধুনীয়াকৈ মিনি আৰু ইমানখিনি ওলালে কাটিলোঁ আৰু কাটি মেলি শেষ কৰি দিলোঁ আজি মায়ে বনাব তো ইয়াত কেইপিচ ওলাইছে মই এতিয়া গন্তি কৰি দিছোঁ ৰখিব দেই 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 18 পিচ ওলাইছে আৰু এই মাথাটো এক্সট্ৰাকৈ আছে
মাথাটো বনাব আৰু এইখিনি ওলাইছে পেটু ওলাইছে তো এইখিনি এক্সট্ৰাকৈ বেঙেনা লগত বনাব কিজানি মায়ে আজি ধুনীয়াকৈ বনাব খাওঁ আমি ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক শেষলৈকে ঠিক আছে ৰেডি কৰা হৈছে এইটো মটৰ বিলাহী আৰু মাছৰ মাথাটো বনোৱা হ'ব আৰু কি বেঙেনা দিয়া হ'ব ন মা এই বেঙেনাখিনি আনিলেচোন এইদিকে এইখিনি বেঙেনা দি কিনে বনোৱা হ'ব মাছৰ মাথাটো আৰু জুইশালিত বনাম আৰু ঠাণ্ডা যে পূৰা ঠাণ্ডা লাগিছে তো এই বোৱাৰীকে অলপমান সহায় কৰি দিছে মিঠাতেল দি দিছে মায়ে বনাব খাই মস্তি লাগিব মস্তি মছলাখিনি এনেকুৱাভাৱে গুলি লৈছে গোটেই গৰম মছলা মিট মছলা চব একেলগত মিলাই কিনে হেৰি কৰি আছে মাছ ফ্ৰাই কৰিছে আমাৰ তেখেতে বঢ়িয়াকৈ খাম আমি এতিয়া বহি টকালি খাম আৰু দেই পঢ়াচোন তুমি হে প্ৰভু পঢ়া বঢ়িয়া 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 পাৰিছা দেই পাৰিছা গুড বয় এই আমাৰ মা পিঁয়াজ ৰচুন গুচাই আছে গাইজ মই আৰু মোৰ ৱাইফ দুটাই বহি আছোঁ জুইশালিত বনাই আছে তাই মাছটো ধুনীয়াকৈ বনাই আছে খাম আমি চবেই সকলোৱে জুইটো পূৰা দমদমকৈ জ্বলাইছে ঠাণ্ডা দিনতো মই জুই খুৱাই আছোঁ আৰু বনাই আছোঁ আৰু বেটাই লৈ পেলাই পঢ়ি আছে জুইৰ ওচৰত আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব ছাবস্ক্ৰাইবটো কৰিবই দেই আৰু চাই থাকক প্লাছ আমি বনাই আজি কেনেকৈ বনাই শেষ কৰোঁ সেইটোকে দেখাই দিছোঁ এইখিনি দিয়ে দিলে চোৱা মই এইফালে গৈছিলোঁ ভিডিঅ'টো কৰিবলৈ নাপালোঁ বেয়াইটো দি দিলে এতিয়া কৈ দিব নালাগে খালি বিলাহীখিনি এনেকৈ ফ্ৰাই কৰিব লাগে নেকি প্ৰথমতে ফাৰ্ষ্ট বিলাহীখিনি এনেকৈ ফ্ৰাই কৰিছে বোলে আৰু এইখিনি কি দিব নহৰু নেকি নহৰু আদাখিনি দিব হ'ব ন নহৰু আদাখিনি দি দিয়া এইখিনি দি মাছ যে সিহঁতৰ নোহঁতলৈ বাচি দেচোন দুপিচমান ভাল ধৰণ মায়ে বাচি দে এইখিনি দি দিওঁ নেকি নহৰুখিনি নহৰুখিনি দি দিয়া বোলে নহৰুখিনি দি দিয়া তুমি নহৰু দি দিয়া এইটো কি দিছা মাছ হা শুকান জলকীয়াটো দি দিছোঁ এইখিনি দি দিছোঁ মছলাখিনি আৰু এতিয়া অ' মাই গড ইমান ধুনীয়া চেণ্ট এটা আহিছে ন আয়ুষ বহুত ধুনীয়া চেণ্ট আহিছে ন নিশ্চয় ভাল লাগিব খাবলৈ দেই বহুত ধুনীয়া চেণ্ট আহিছে মানে বহুত ধুনীয়া চেণ্ট আহিছে বহুত ধুনীয়া চেণ্ট আহিছে মানে বহুত ধুনীয়া চেণ্ট আহিছে পানী অকণমান দি দিয়া মছলাটো পানী অকণমান দিব লাগিব এয়া হৈছে মই অলপ টেষ্ট কৰি চাম জোলটো কেনেকুৱা হৈছে খাবলৈ এয়া অ' মাই গড জোলটো অকণমান টেষ্ট কৰি চাব দিছে এই নিমখটো হৈছেনে নাই হোৱা তাকে টেষ্ট কৰি চাওঁ অকণমান দেই পাৰফেক্ট একদম মজা হৈছে একদম বঢ়িয়া বনাইছে মোৰতো বেছি দীঘল নকৰোঁ আজি ইমানতে সামৰিছোঁ ভিডিঅ'টো আমাৰ হৈ গ'ল মাছটো কিন্তু ভিডিঅ'টো বেছি দীঘল কৰিলে আপোনালোকেও আমনি পাব
এই ধনিয়াটো দি দিলে আমাৰ মাছ হৈয়ে গ'ল তো আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আপোনালোকে শ্বেয়াৰ কৰিব আৰু লাইক কমেণ্ট কৰিব দেই বাই বাই আজিলৈ তো গাইছ এইজনী আমি এতিয়া জাল মাৰি কিনে ধৰি আনিলোঁ তো এয়াক ৰান্ধি বাঢ়ি খাম মস্তিছে এজনীয়ে পালোঁ বাৰু আছিলে নধৰিলোঁ ধৰিব নিদিলে ঘৰত ইমানকৈ মাই গড গিৰি গৈছিলে একদম মানে চেঙা আছে মাছকেইটা যে একদম পূৰা চেঙা আছে মানে মাছজনী